আজি হৈছে বুধবাৰ। আমাৰ ওচৰৰ কেন্দুকণা নামৰ ঠাইখিনিত সাপ্তাহিক বজাৰ বহে আৰু তাতে গৈ মই প্ৰথমতে পিঁয়াজ ল'লোঁ আৰু মাৰ দীঘলীয়া লিষ্ট চাওকচোন। আৰু আজি প্ৰচণ্ড ৰ'দ দিছে। বহুত দিনৰ পিছত মানে এনেকুৱাকৈ বৰষুণৰ পিছত ৰ'দ দিছেতো সাংঘাতিক গৰম হৈছে আজি। আৰু এনেকৈ বজাৰত ঘূৰি ফুৰি গৰমো লাগিছে, লগতে মোনা প্ৰায় ভৰ্তি হ'লেই আৰু চাওকচোন গোটেইখিনি লাষ্টত মই গাড়ীত ভৰালোঁ। এনেকৈ গৰম লগাৰ কাৰণে ওচৰত দেখিলোঁ কুঁহিয়াৰৰ ৰস বঢ়িয়াকৈ দাদা এজনে বেচি আছে আৰু মেচিনটো অলপ কিউট টাইপৰ মেচিন আৰু নৰ্মেল সাধাৰণতে এনেকুৱা মেচিন দেখা নাযায়। চাওকচোন কি বঢ়িয়াকৈ আমাৰ পানীৰ টেপৰ দৰে খোলা গৈছে, তাৰ পৰা ৰসখিনি ওলাইছে, দেখি ভাল লাগিলে। সেইকাৰণে মই ভাবিলোঁ ক্লিপ এটা লৈ থওঁ। ফাইনেলি বজাৰ কমপ্লিট হ'ল। এনেকুৱা ৰ'দ দিছে আজি, একদম পূৰা এনেকুৱা অশান্তি লাগিছে ন। লাষ্টত জুবিন দাৰ গান লগাই পেলাই বজাৰ পূৰা জেগাটো ফিনিছ কৰি দিলোঁ। বাই বাই।